নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আৰু এটা নতুন ভিডিঅ' চাওঁ আমি, য'ত এটা নতুন কাহিনী শুনো আৰু সেই কাহিনীটিৰ জৰিয়তে আমি লক্ষীমা আমাৰ ঘৰত কিয় থাকে, কিছুমানৰ ঘৰত কিয় নাথাকে সেইখিনি গম পাম। ভিডিঅ'টো শেষলৈকে চালে গম পাব, নহ'লে আধাতে যদি আপুনি শেষ কৰে বস্তুটো বুজি নাপাব। এইটো কাহিনী হ'ল এটা ছেট কৰৰপতি ঘৰৰ, যে কৰৰপতি ঘৰৰ ছেটজনৰ ঘৰৰ পৰা লক্ষী পূজাৰ দিনাই লক্ষীমা যাব খুজিছিলে। তাৰপিছতনো সেই কৰৰপতি ধনী ছেটজনে কি কৰিলে, ৰাখিলে নে নাৰাখিলে মাক, পাৰিলে নে নোৱাৰিলে, সেইটোৱে কাহিনী। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিলে লাইক কৰিব আৰু যদি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এজন কৰৰপতি ছেট আছিলে, বহুত ধনী আছিলে। তেখেতৰ 4টা ল'ৰা আছিলে আৰু গোটেই 4জন ল'ৰাই বিয়া পাতিছিলে। ছেটজনেও বোৱাৰীকেইজনক বৰ মৰম কৰিছিলে, যিহেতুকে তাৰ নিজৰ ছোৱালী নাছিলে। ছেটজন হৈছিলে লক্ষীমাৰ পৰম ভক্ত। নিতৌ সদায় লক্ষীমাৰ আৰাধনা কৰিছিলে, পূজা কৰিছিলে। লক্ষী পূজাৰ আগদিনাখনৰ কথা, ছেটজন ৰাতি শুই আছিলে। হঠাৎ ৰাতি 12টামান বজাৰ পিছত লক্ষীমা তেখেতৰ সপোনত আহিল। আহি কিনে ক'লে, হে ভক্ত, মই তোমালোকৰ ঘৰত বহুত দিনৰ পৰা থাকিলোঁ, এতিয়া আৰু মই থাকিব নোৱাৰিম। অহাকাইলৈ মই তোমাৰ ঘৰৰ পৰা সদায়ৰ কাৰণে গুচি যাম, গতিকে মই এইখিনিয়ে তোমাক জনাব আহিছিলোঁ। ছেটজনে কথাষাৰ শুনি বৰ আচৰিত পালে, দুখ পালে, ভয় পালে, গোটেইখিনি একেলগে পালে। পাই কিনে মা লক্ষীক ক'লে, হে মা, মইতো আপোনাক সদায় প্ৰণাম কৰোঁ, সদায় পূজা পাতল কৰোঁ, মোৰনো ভক্তিত কি ইমান বিফলতা আহিলে যে আপুনি মোৰ পৰা যাব ওলাইছে? মই আপোনাৰ বাদে কাকো পূজা পাতল নকৰোঁ, আপোনাক পোৱাৰ কাৰণে মই বংশ কুটুম্ব বহুতকে এৰি দিছোঁ, কেৱল আপোনাক শ্ৰদ্ধা কৰোঁ, তথাপিও মা আপুনি মোৰ পৰা কিয় যাব ওলাইছে? তেতিয়া মায়ে ক'লে, মইনো কেতিয়া কৈছোঁ তোমাক মোৰ বাহিৰে কাকো পূজা পাতল কৰিব নালাগে বুলি, বা মইনো কেতিয়া কৈছোঁ তোমাক যে তোমাৰ বংশ কুটুম্ব সকলোকে পাহৰি যোৱা মোক পাবৰ কাৰণে? মইতো এইবিলাক কেতিয়াও কোৱা নাই। আৰু মই যিটো সিদ্ধান্ত লৈছোঁ যোৱাত, সেইটো মই যামেই, কিন্তু তোমাক মই যোৱাৰ আগত কিবা এটা দি যাম। তোমাক মই এটা বৰদান দি যাম, আৰু বৰদানটো হ'ব যে তুমি জীৱনত যিকোনো মোৰ পৰা অন্তিমবাৰৰ কাৰণে এটা বস্তুহে খুজিব পাৰিবা, আৰু মই সেইটোৱে দি যাম। গতিকে তুমি ভাবা, তুমি ৰাতিটো ভাবা, এতিয়া শুৱা, কালি ৰাতি মই আকৌ তোমাৰ সপোনত আহিম আৰু তেতিয়া মই তোমাক সেই বৰদানটো দি যাম। গতিকে তুমি ভাবি চিন্তি মোক জনাবা যে তোমাক কোনটো বস্তু লাগিব, আৰু এটাই পাবা। ৰাতিপুৱা শুই উঠি ছেটজন যেন অকলশৰীয়া অনুভৱ কৰিলে, দুখ লাগিলে, ভয় লাগিলে, গোটেইবোৰ একেলগে কি কৰিব কি নকৰিব সেই ভাবি থাকোঁতে গোটেইকেইজন বোৱাৰী কাষত আহিলে। আহি কিনে সুধিলে, দেউতা কিনো ইমান দুখত আছে, কিয়নো ইমান শোকত আছে? তেতিয়া ছেটজনে বোৱাৰীকেইজনৰ আগত সকলো কথা খুলি ক'লে, ৰাতি যি মা লক্ষ্মী কৈ গৈছিলে। তেতিয়া ছেটজনে বোৱাৰীকেইজনক সুধিলে যে এতিয়া তোমালোকে কোৱাচোন, মা লক্ষ্মী যিহেতুকে মোক এটাই বস্তু খুজিব দিছে, মইনো কি বস্তু খোজোঁ যে আমাৰ ভৱিষ্যতটো সদায় ভালে থাকে? তেতিয়া সৰু বোৱাৰীজনে মাত দিলে, দেউতা এটা কাম কৰক, মা লক্ষ্মী যিহেতুকে আমাক এৰিয়ে যাব, আপুনি বহুত গাড়ীৰ খোজক, য'ত পিছলৈকে আমি সেই গাড়ীৰে কিবা নহয় কিবা কৰি চলিব পাৰিম। ইয়াৰ পিছত তাৰ ওপৰৰ বোৱাৰীজনে মাত দিলে, নহয় দেউতা, এটা কাম কৰক, বহুত সোণ গহনা বহুত আপুনি খোজক, যাতে পিছলৈকে আমাৰ পইচা যদি নোহোৱা হয় সেইবিলাক আমি বিক্ৰী কৰিয়ে খাব পাৰিম। আমাৰ কাৰণে সেইটোৱে ভাল হ'ব। আপুনি বহুত সোণ ৰূপ অলংকাৰ খোজক না। তেতিয়া তাৰ ওপৰৰ বোৱাৰীজনে মাত দিলে, নহয় দেউতা, সোণ ৰূপ গাড়ী চাড়ী এইবিলাক কেতিয়াবা সোনকালে শেষ হৈ যাব, আপুনি বহুত মাটি খোজক। আজিকালি বহুত যাৰ মাটি থাকে তাত যিকোনো কাম কৰিব পাৰে, আৰু আমি কেতিয়াও দুখত নপৰোঁ, আপুনি মাটি খোজক। ছেটজনে আকৌ ডাঙৰ বোৱাৰীজনীক বৰ ভাল পায়, কাৰণ প্ৰথমতে পাইছিলে আৰু বহুত গুণী হয়। তো তেতিয়া ছেটজনে ডাঙৰ বোৱাৰীজনক সুধিলে, বোলে তুমিয়ে কোৱাচোন মই কি খুজিম? তেতিয়া ডাঙৰ বোৱাৰীজনে ক'লে, দেউতা মাটি বাৰী সোণ ৰূপ গাড়ী এইবিলাক সকলো বস্তু মায়ামোহ হয়, আমি কেতিয়াবালৈকে নহয় কেতিয়াবা কিনিব পাৰিব পাৰোঁ, কিন্তু চবতকৈ ডাঙৰ হ'ল সুখ শান্তি। আপুনি মাক কেৱল এটাই বস্তু খুজিব, যে আমি এতিয়া যেনেকৈ সুখত আছোঁ, হাঁহি ফূৰ্তিত আছোঁ, আমাৰ ঘৰখন আমি থাকি যেনেকৈ ভাল পাইছোঁ, আমি যেন সদায় এনেকৈ থাকিব পাৰোঁ, আমাৰ মাজত যেন কেতিয়াও হাই কাজিয়া নচলে। তো আপুনি মাক সেইটোৱে খুজিব। ছেটজনীয়ে গোটেইকেইজনী বোৱাৰীৰ কথা শুনি অলপ চিন্তাত পৰিল, কাৰণনো কথাটো শুনো, কি কৰোঁ? তো সেইবিলাক ভাবি ৰাতি ছেটজন শুই গ'ল। চ' কথামতে লক্ষী পূজাৰ দিনা আছিলে। চ' মা ৰাতি সপোনত আহিল, আহি কিনে ক'লে, ভক্ত তুমি ভাবিলানে কি লাগিব? গতিকে মই এতিয়া সোনকালে যাম, আৰু তুমি কি খোজা এটাই খোজা।
তেতিয়া শেঠজনে ক'লে, মা আপুনিতো যাব খুজিছে, আজি ইমান দিন আছিলে, তাৰ কাৰণে আপোনাক কোটি কোটি প্ৰণাম। ত' আপুনি যোৱাৰ লগে লগেতো মই দুখীয়া হৈ যাম, কিন্তু দুখীয়া হৈ গ'লেও আপুনি মোক এটাই বস্তু দি যাওক যে আমাৰ ঘৰখন, মোৰ বোৱাৰী কেইজন, ল'ৰা, আমি যেনেকৈ সদায় কাজিয়া নালাগাকৈ আছোঁ, সুখত আছোঁ, হাঁহি ফূৰ্তিত আছোঁ, আমি যেন সদায় সেনেকৈ থাকিব পাৰোঁ, আৰু মোৰ কাৰণে সেইখিনিয়ে হ'ব। শেঠজনৰ কথা শুনি লক্ষ্মী মায়ে হাঁহিলে, হাঁহি কিনে ক'লে যে ভক্ত, মই যে তোমালোকৰ ঘৰত ইমান দিন আছিলোঁ, তুমি কিয় জানানে? তুমি যে মোক সদায় ভক্তি কৰি প্ৰণাম কৰা সেইটোৰ কাৰণে নহয়, তুমি বোৱাৰী কেইজনক যে নিজৰ ছোৱালীৰ নিচিনা মৰম দিছা সেইটোৰ কাৰণে মই থাকোঁ। কাৰণ ছোৱালীয়ে মোৰ ৰূপ হয়, কাৰণ আজিকালি বহুতে অপমান কৰে ছোৱালীক। আৰু শুনা, মই তোমাৰ ঘৰৰ পৰা এৰি কেতিয়াও নাযাওঁ। তুমি মোক যিটো বস্তু খুজিলা, যে তুমি হাঁহি ফূৰ্তি বিচাৰা, মৰম বিচাৰা, আৰু সেইকাৰণে মোৰ ভাল লাগিছে। মই সেইখন ঘৰতে থাকোঁ ভক্ত, য'ত হাঁহি ফূৰ্তি মিলা প্ৰীতি তাত থাকে। যোনখন ঘৰত হাই কাজিয়া হৈ থাকিব, মোক ভক্ত কৰিলেও, মোক ভক্তি কৰিলেও মই সেইখন ঘৰত নাথাকোঁ। সেই বুলি কৈ লক্ষ্মীমা নোহোৱা হৈ গ'ল, আৰু সদায় তেখেতৰ ঘৰত থকা হ'ল, আৰু আগৰ নিচিনা শেঠজন আৰু বেছি ধনী হোৱা হ'ল। গতিকে বন্ধু বান্ধৱীসকল, এই কাহিনীৰ পৰা আমি এইটোৱে শিকিলোঁ যে যিখন ঘৰত হাঁহি ধেমালি ফূৰ্তি হাই কাজিয়া নালাগাকৈ চলি থাকে, লক্ষ্মীমা থাকিবই তাত। আৰু এই কাহিনীটোৰ পৰা আমি আৰু এটা শিকিব পাৰিলোঁ যে বিয়াৰ আগত যেনেকৈ ছোৱালীবিলাকক মা দেউতাকে বহুত মৰম কৰি ৰাখে, বিয়াৰ পিছতো শাহুক শহুৰ সকলোৱে মিলি আনন্দত থাকিব লাগে, তেতিয়া লক্ষ্মীমা থাকিবই। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই, কাহিনীটো চাই কেনেকুৱা পালে মোক জনাবচোন। আৰু আপোনালোক যদি নতুন, মই কৈছোঁৱে, এটা ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰিলেতো আপোনালোকৰ একো নাযায়, মই কিন্তু মটিভেশ্যন সদায় হওঁ। তো ভিডিঅ'টো লাইক কৰি দিব। তো আজিলৈ আহিছোঁ, আগলৈ আৰু এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ। তেতিয়ালৈকে নমস্কাৰ।